চাওঁ বুলি ভাবিছোঁ কেনেকুৱা কি হয় আপোনালোকে কওকচোন কমেণ্ট ছেকশ্যন কমেণ্ট হা পুৰা মানে ৱেডাৰটো চাওক পুৰা একদম বতৰ বেয়া হৈ আহিছে পুৰা পাই গ'লোহি তথাপিও আৰু তোৰ আছলি হয় গাইছ চলো ভিডিঅ' কাৰণে আছে কি কাটি দিম দে এখন ভইচ শুনাই সারপ্রাইজ ও ওয়াও কেনেকুৱা লাগিছে ও ধুনীয়া লাগিছে হেৰি ফোনটো চলাই থ্যাংক ইউ তো এতিয়া আমাৰ কুইন জনী একদম পুৰা লগাই দিও আৰু কেনেকুৱা ও ইয়া I love you. I love you too. তেলে কই আছে হেলে গাইস ইয়া একো নহয় হলে হওক দিয়া আমি এতিয়া আজৰি হৈ গ'লো আৰু এফালে তাইও আহিলে ধুনীয়া আপিজনী আৰু প্ৰথমতে মোৰ একদম পুৰা অক্সিজেনটো নোপোৱা টাইপ লাগি গ'ল মানে ওপৰলৈ উঠি দিওঁতে চাগে হৈছিলে চাগে নাজানো এতিয়া অলপ নৰ্মেল লাগিছে ভাল লাগিছে এতিয়া অলপ যেহেতু ভগৱানৰ ওচৰত যাওঁতে এইফালে নামি আছোঁ ৰ'ব যিহেতু আপোনালোকে থাম্বনেইলখন চাই পেলাই গম পাইছে মই এতিয়া যাওঁ ফেঞ্চি বিকজ মোৰ ৱাইফৰ বাৰ্থডে বাকীখিনি কৈ আছোঁ বোলো আপোনালোকে চাই থাকক মানে আমি নাৱত উঠি লওঁগৈ তালৈ মোৰ লগৰটো গৈ আছে চাই থাকক বাকী দেই যিহেতু তাই গম নাপায় এতিয়ালৈকে মই কৈছোঁ যে মই বেলেগ কাম এটাত ফেঞ্চিলৈ যাওঁ বুলি আৰু বিশেষকৈ মানে লগৰটোৱে মই এতিয়া যাম আৰু কি কি নানো মানে অকণমান ছাৰপ্ৰাইজ যিহেতু দিবলৈ আছে কাইলৈহে দিম আৰু বাকী আপোনালোকে চাই থাকিব আনিলেহে গম পাব আৰু এইফালে আমাৰ ছাৰ চানি চলি গ'ল নাও আৰু এইফালে পূৰা আৰু যোৱাৰ কথা আৰু তো গাইজ এতিয়া আমি নাৱত মানে আহি আছোঁ আৰু পামেই আৰু ওচৰতে ওচৰতে অলপ দেখিছে পাৰটো আৰু বিশেষকৈ ইয়াত এটা ঘটনা হৈছিলে অলপ বেয়াই লাগে সেইটো ক্ষেত্ৰত ইয়াতে নাৱতে হৈছিলে আৰু আগতে কি কাঠৰ নাও আছিলে ন কাঠৰ নাও আছিলে এতিয়া বাৰু এনেকৈ এখন কি নাও বুলি কয় জাহাজ নেকি জাহাজ আমি আছোঁ ওপৰৰ চাইডে তো বাকী চাই থাকক আৰু আজি হৈছে 4 তাৰিখ জুলাইৰ আৰু কাইলৈ 5 তাৰিখ যিহেতু তাইৰ বাৰ্থডে কাইলৈ কিন্তু তথাপি মই বস্তুকেইটা আজিয়ে কিনি থ'বলগীয়া আছে কাইলৈ কাৰণ মই সময় নাপাম সৰু সুৰাকৈ আয়োজন এটা কৰিছোঁ আৰু ইমান লাইটলি আৰু আজি ৰাতি যদি 12টা বজাত কিবা এটা উইচ কৰিব লাগিব তো সেইটো কাৰণে কিবা এটা কিনোগৈ আৰু কেক এটা কেনেকুৱা কেক আনি দিছোঁ কি দিছোঁ আপোনালোকে চবকৈ আপোনালোকে চাই থাকক ধুনীয়াকৈ কোনে তো গাইজ এইটো চাওঁ বুলি ভাবিছোঁ কেনেকুৱা কি হয় আপোনালোকে কওকচোন কমেণ্ট ছেকশ্যন কমেণ্ট হা লাইফত আজিলৈকে কাকো এনেকৈ মোকে দি পোৱা নাই আৰু আজি ফাৰ্ষ্ট টাইম গম পাইছা চানি ফাৰ্ষ্ট টাইম আৰু যিহেতু তাইৰ বাৰ্থডে হিচাপত আৰু অকণমান ভাল স্পেচিয়েল কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে কি পায় কি নাপায় ক'ব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই খালি নিগেটিভ কমেণ্টবোৰ অলপ যাতে কমাই দিয়ক আৰু বহুত নিগেটিভ কমেণ্ট কৰে আপোনালোকে চাই থাকক আৰু কি লওঁ কি নলওঁ আৰু ফেঞ্চিত চব ভিৰ হা গাইজ ফেঞ্চিত ভিৰ চব এনেও ভিৰে হৈ থাকে বাৰু তথাপি আমি এটা ক'ত গৈ আছোঁ আমি কচমেটিক্স দোকানত গৈ আছোঁ লগাইছিলে নেকি কোনোবাই বেয়া লগা নাই ন গাইজ এইটো লওঁ বুলি ভাবিছোঁ কি মোৰ জোখৰ মানুহ হ'বনে এইটো ঠিকে আছে এইটো ভাল লাগিব গাইজ এইফালে ৰ'জ আৰু এটা মেকআপ কিট আৰু এইফালে এটা পাণ্ডাটো ডাঙৰে বাৰু পলিথিনটোতো ছেকেণ্ডত সৰু লাগি আছে আৰু মেইনলি মানে যোনটো পাণ্ডা আমি ফাৰ্ষ্টতে লৈছিলোঁ সেইটো অলপ ডাঙৰ আছিলে আৰু দামডাল বেছি কৈছে সেইটো কাৰণে ভাবিলোঁ এইটোকে লৈ লওঁ এইটো অলপ কমতে পালোঁ তো চাই থাকক আৰু এতিয়া ঘৰত যাওঁ ঘৰত গৈ থাকোঁগৈ আমনি লাগি গৈছেগৈ মানে এনেকুৱা ভিৰ আজি কি কম পুৰা মানে ৱেডাৰটো চাওক পুৰা একদম বতৰ বেয়া হৈ আহিছে পুৰা পাই গ'লোহি তথাপিও আৰু তোৰ আছলি হয় গাইছ আছলি ৰ'জ হয় মজা লাগিছে এইটো সেইফালে আৰু গাইছ মানে বতৰটো ইফালৰ পৰা পুৰা একদম ধোঁৱা কোৱা কৰি আহিছে গাইছ চব না আপোনালোকে জুমেই হোৱা নাই যে কি হৈছে এইফালে বৰষুণ দিছে গাইছ তলত যাওঁগৈ পটাপট
আপোনালোকে চাই থাকক আৰু আজি 12টা বজাত একেবাৰে লগ পাই আছোঁ 12টা বজাত পটককৈ তাইক ছাৰপ্ৰাইজ দিম কাইলৈতো আছেই বাৰ্থডে চাই থাকিব একদম কণ্টিনিউ কৰিব কাইলৈ মন্দিৰতো যাম ভাবিছোঁ তো গাইজ বৰষুণৰ নাম কৈছিলোঁহে কিন্তু এইফালে চাওক না পূৰা দবা পিটা বৰষুণ মানে কি ক'ম আৰু আধা আধি মানে তিতিয়াই গ'লোঁ গম পাই নে নাৱৰ ভিতৰত থাকোঁতেনেই আৰু এইফালে ৰুম পাই গ'লোহি তো গাইজ এতিয়া মানে 12টা বাজিবলৈ আৰু আৰু কিমান টাইম আছে 12টা বাজিবলৈ কিমান টাইম আছে চাওঁ টাইমিংটো 11:52 তো মানে এতিয়া সৰুকৈ এটা কেক আনিছোঁ কাইলৈ ডাঙৰ কেকটো আনিম এইফালে এইটো হেপী বাৰ্থডে পুপু বুলি আৰু এইটোকে এতিয়া কাটিম সদ্যহতে তাৰপিছতে তাই শুইছে গমেই নাপায় আৰু মই ক'লোঁ বোলো মই গোবিন্দ ওচৰৰ পৰা আহোঁ বোলো এনেকৈ কাম এটা এনেকৈ আৰু বাকী চাই থাকক দেই একদম তাই গমেই নাপায় আৰু গাইজ এতিয়া কেইটা বাজিলে 12টা বাজিলে এই 12টা বাজিলে চোৱা তুমি 12টা বাজিলে চোৱা 12টা বাজিবনে দৰজাখন খুলি দিয়া হা কি কৰি আছ তই হা Happy birthday to you Happy birthday to you Happy birthday dear Pupu Happy birthday to you Nào tôi gặp con nào đó này Đó là cô đẹp গুড মৰ্ণিং গাইজ আৰু এইফালে চাকি বন্তি জ্বলা মানে লৈ ল'লোঁ আৰু কাৰণটো হৈছে আজি অস্ত্ৰক্লান্ত মন্দিৰ এভাগ আছে তাতে ওপৰত হয় পাহাৰৰ ওপৰত তো তাৰলৈকে যাওঁ এইফালে ঘৰৰ আগফালে এটা মন্দিৰো আছিলে তাতো তাই আকৌ চাকি জ্বলালে যিহেতু তো আজি মানে এনেকৈ ৰঙা সাজযোৰ পিন্ধাৰ কাৰণে আইতাজনীয়ে কৈছে যে ৰঙা সাজযোৰ পিন্ধি পেলাই এনেকৈ ৰাতিপুৱা টাইমত মানে এনেকৈ যাব নাপায় তো দেৱ দেৱতাৰ মানে নজৰ লাগে বুলি কৈছে আৰু তথাপিও বিকাশে ইমান মৰমত দিছে যিহেতু আৰু মই পিন্ধি ৰেডি হ'লোৱেই বাকী বেলেগ পিন্ধিবলৈ পটককৈ ওলাবলৈ মানে দেৰি হৈ যাব তো সেইটো কাৰণে ভগৱানৰ নাম লৈ ওলাইছোঁ আৰু এতিয়া যাম এইযোৰকে পিন্ধি যাম বুলি ভাবিছোঁ বাকী ৰাতিও বিকাশৰ লগত তেনেকৈ কেক চেক কাট কৰিলোঁ বাৰু দেই আৰু লগৰো কিছুমান আহিছিলে তাৰপিছতে তেনেকৈ আৰু স্পেচিয়েল তেনেকুৱা বুলিবলৈ মানে কি সি মোৰ কাৰণে বহুতখিনি কৰিলে দেই ৰাতি মিছা নকওঁ বাট মোৰ গাটো মানে বেয়া আছিলে ন মই উঠি আহিবলৈকে মানে আপোনাৰ উঠি আহিবলৈ মানে টান হৈছিলে আৰু মই তেনেকৈ মানে উঠি আহি পেলাই তাৰ লগত যে কেক কাট কৰিম অলপ হাঁহি মেলি ধুনীয়াকৈ থাকিম সেইবিলাক মানে নহ'ল কাৰণ একদম কালি মানে মোৰ অৱস্থাটো বেয়া কাৰণ বৰষুণ দিছিলে গাইজ তো বৰষুণত তিতি দিলোঁ কাপোৰ ল'বলৈ যাওঁতে কাপোৰ মেলি থৈছিলোঁ তো তেনেকৈ আৰু বেমাৰে পাই গ'ল তো ৰাতিৰ ভিডিঅ' আপোনালোকক দেখাম বাৰু বাকী চাই থাকক তো গাইজ এতিয়া আমি আহিছোঁ মন্দিৰলৈ পালোহিয়ে এইফালে আগত গৈ আছে তাই চেণ্ডেল যে এটা পিন্ধি যাওঁ লগাই যাওঁ ঐ পিন্ধি যাবলৈ মন যোৱা নাই ফুলটো ইয়াতে থ'ব পাৰিলা নহয় ইয়াত তেলে পৰি আছে ভালে গাইজ এয়া একো নহয় গাইজ এতিয়া আমি অকণমান মানে বহিবলৈ দিছে যিহেতু বোলে পূজা কৰি আছে পূজা কৰিব পিছত মানে আমি জ্বলাব লাগিব মানে তেনেকুৱা কিবা কৰি আছে আৰু তো চাই থাক গাইজ আমি এতিয়া আজৰি হৈ গ'লোঁ আৰু এইফালে তাইও আহিলে ধুনীয়া আপিজনী আৰু প্ৰথমতে মোৰ একদম পূৰা অক্সিজেনটো নোপোৱা টাইপ লাগি গ'ল মানে ওপৰলৈ উঠি দিওঁতে চাগে হৈছিলে চাগে নাজানো এতিয়া অলপ নৰ্মেল লাগিছে ভাল লাগিছে এতিয়া অলপ যিহেতু ভগৱানৰ ওচৰত যাওঁতে এইফালে নামি আছোঁ ৰ'ব আৰু ৰাতিলৈ অকণমান সৰু সুৰা আয়োজন কৰিছোঁ কি হয় আপোনালোকে চাব আৰু বিশেষকৈ মানে এতিয়াতো একো নাই একেবাৰে ৰাতিহে আৰু কেক কটাৰ সময়ত দেখাম আৰু আপোনালোকক বাকী আৰু একেবাৰে ৰাতি লগ পাই আছোঁ আপোনালোকক দেই এতিয়া যাওঁ ৰুমত গৈ পেলাই কিবা কিবি কাম আছে সেইকেইটা কৰি লওঁগৈ গাইছ একদম কি ক'ম এনেকুৱা গৰম উঠিছে আজৰিয়ে পোৱা নাই অথনিৰ পৰা ৰ'বলৈ পাৰ্টি লাইটটো কি হ'ল ক'ত গ'ল এইটো নহয় ক'ত গ'ল এইটো
নচলে আচ্ছা তো গাইজ এফালে ফাইনেলি ডেক'ৰেশ্যনটো হ'লগৈ ডেক'ৰেশ্যন মানে অকণমান চিম্পলকৈ আৰু যিহেতু হেপী বাৰ্থডে ব্লেকত আনিলোঁ যোনটো সেইটো আপোনালোকে চাওক ব্লেকত গোটেইটো এনেকৈ নৰ্মেলকৈ এনেই অকণমান পূৰা মানে একদম মেকআপ চেকআপ কৰি আৰু কোনে কৰি দিলে আচ্ছা কাপোৰযোৰ ভাল লাগিছে এতিয়া অলপ বেকলৈ যা ৰচকী প্ৰমিলা ধুনীয়া লাগিছে কি ক'বা বাৰ্থডে উপলক্ষে ভাল লাগিছে অঁ বিশেষকৈ তুমি ইমানখিনি কৰিছা মোৰ কাৰণে আৰু আৰু বহুত বেছি মৰম তোমালৈ আৰু অডিয়েঞ্চলৈ ইমানখিনি যে উইচ কৰিলে বা ইমানখিনি মৰম দিছে আপোনালোকে বহুত বহুত ধন্যবাদ আৰু তোমাক লাভ ইউ ছাৰ সেইটো মই পিছত ক'ম দে ৰিপ্লাইটো নকৰিলে হেৰ' ক'ব লাগিব মই নাজানো বিদ্যুৎ আছে মোৰ লাজ লাগে ক'ব লাগিব আপুনি শুনিছে নি কিবা নাই শুনা আপুনি কিবা শুনিছে নি নাই শুনা নহয় অঁ আই লাভ ইউ টু অঁ আই লাভ ইউ টু এই হৈছে আৰু যা চলো ভিডিঅ' কাৰণে কি কাটি দিম ছাৰপ্ৰাইজ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে হেৰি ফোনটো তো এতিয়া আমাৰ কুইনজনী একদম পুৰা লগাই দিওঁ আৰু ওচৰলৈ যোৱা নাই মোক দেখাব লাগে দিয়া তাইকে কেনেকুৱা অনুভৱ ভাল কেনেকুৱা কেনেকুৱা এতিয়া উপভোগ অনুভৱ চৰি উপভোগ আহিছে আৰু এনেকৈ যে আজি ছাৰপ্ৰাইজ দিম বুলি গম পাইছিলা নেকি গম পাবই নিদিলা তুমি গম পাম কেনেকৈ আকৌ ওচৰলৈ লৈ আহা এতিয়া কেকটো কাটো তো গাইজ আপোনালোকে আশীৰ্বাদ কৰিব আৰু দেই তাইক ব্লেছিং দিব আৰু এতিয়া কাটা মই আছোঁ এইকেইটা আছোঁ এতিয়া ডাউনহে এনেকৈ হেৰি কৰি ডাউনহে দিয়া Happy birthday to you. Happy birthday to you. Happy birthday dear Poo Poo. Happy birthday to you. নালাগিলে ভালকে কি কৰিলা বাবন মৰম ধুনীয়াকৈ তৈয়াৰ কৰোঁ কি দম হৈ গ'ল নেকি তোৰ এইটো গ্ৰাউণ্ড হৈ পেলাই কিবা হৈ গ'লগে বাৰ্থডে গালে মাৰ একো নাই এইটো বেয়া নহয় স্নো স্প্ৰে হয় কেনেকুৱা বহুত ভাল লাগিছে কচম মোক আজিলৈকে কোনো এনেকে ছাৰপ্ৰাইজ দি পোৱা নাই ৰ'জটোতো অৰিজিনেল এইটো কালিয়ে আনিছিলোঁ যিহেতু তুমি গমেই নোপোৱা এইবিলাক এনেকৈ ফালি দিয়া না ফালি চিৰি দিয়া না পৰাপত ৱাও এই মুখত যা ও কচম ৰে কাট কৰি দিম দিয়া বক তোমাৰ মাক বাদ যায় এইটো খোলা মই লগাওগৈ কেনেকুৱা
ভাল লাগিছে তাৰপৰা এইটো খোল আৰু আছে মই খুলি দিছোঁ পটাপট খুলি দিয়া না পিঠি এইটো মানে এইটো লওক ক্লাটচাৰ তো ফেভৰেট কালাৰ ৰ'বা এক মিনিট কসম তুমি কেনেকৈ গম পাইছা ঝুমকা এখন মিৰৰ ইয়াত আমি দুটা আছে মিৰৰ ভাল পাওঁ মই এই চা ভিতৰত কোন আছো চা দেখিছাতো ৱাও এই ৱাও ৱাও কৰি দিছে এই হপত বহুত ধুনীয়া লাগিছে তুমি কি জানা ভাল লাগিছে জানো বহুত ভাল লাগিছে